আজিৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ ভঙা মাতেৰে আৰু ভঙা অন্তৰখনেৰে প্ৰায় একে কণ্ডিশ্যন মাতটোৰ আৰু অন্তৰখনৰ হঠাৎ আগমন হোৱা শীতৰ প্ৰকোপত মোৰ নাকটোৰ সৈতে চাইনাছৰ সংঘৰ্ষৰ ফলত দিন ৰাতিয়ে অহৰহ বৃষ্টিপাতৰ পৰিণামত কণ্ঠস্বৰৰ পৰিৱৰ্তনহে এয়া পৰিৱৰ্তন শব্দটো শুনিবলৈ ভাল যদিও মোৰ ক্ষেত্ৰত আকৌ সম্পূৰ্ণ ব্যতিক্ৰমী আৰু এনেধৰণৰ ব্যতিক্ৰমী পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখিয়ে আমাৰ 12 মাহত 13 দিন গা ধোৱা দগেশ ভাইয়ে পানী দেখি একে জাপে মালতীৰ গাত লম্ভিল সময়ৰ লগত সকলো পৰিৱৰ্তনশীল যদিও শীতৰ লগত পানীৰ সম্পৰ্ক কিন্তু আজিলৈকে কোনো সলনি কৰিব পৰা নাই বিজ্ঞানীসকলে ইয়াৰ ওপৰত বহুত পৰীক্ষা নিৰীক্ষা কৰি বহুতো যন্ত্ৰৰ আৱিষ্কাৰ কৰিছে যদিও মালতীৰ নিচিনা বহু লোকৰ ক্ষেত্ৰত ই এতিয়ালৈকে সম্পূৰ্ণৰূপে ফলপ্ৰসূ হৈ উঠা নাই এইপিনে আকৌ নিজৰ জীৱনতে অনুশাসনৰ অভাৱত ভুগি থকা বিশেষ কিছুমান ব্যক্তিয়ে দিয়া অনুশাসন আৰু জ্ঞানৰ এক বিৰল মুহূৰ্ত কেমেৰাত বন্দী আকৌ কৰবাত কেতিয়াবা এনেকুৱা ঘটনাৰ মুখামুখি হওঁ য'ত কিছুমান সাংঘাতিক ধৰণে জ্ঞানৰ অভাৱত ভোগা অদ্ভুত প্ৰাণীয়ে আপোনাৰ জীৱনত জ্ঞানৰ ভাণ্ডাৰ মুকলি কৰিবলৈ চেষ্টা কৰিব ধৰণৰ ঘটনাৰ সন্মুখীন হ'লে আপুনি মন কৰিবলগীয়া গুৰুত্বপূৰ্ণ দিশটো হ'ল যে এনেধৰণৰ বিচিত্ৰময়ী প্ৰাণীসমূহক ছফ্টৱেৰ মাৰি আনইনষ্টল কৰি জীৱনটো ধন্য কৰি তোলে এইপিনে আকৌ আমাৰ খেতি বাতিৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি দেৱালৰ আন্তঃগাঁথনি ভাগ মজবুত ধৰণে প্ৰস্তুত কৰা হৈছে যাতে মানুহ টুকি চৰাই চিৰিকটিও যাতে বিনা টিকটত প্ৰৱেশ কৰিব নোৱাৰে আৰু এতিয়া পলম নকৰি আহো আমাৰ ঘৰৰ মুখ্য সদস্যৰ চৰিত্ৰত অভিনয় কৰা ব্যক্তিজনলৈ যিজনে মোক ৰোষ্ট কৰাৰ ছাবজেক্টটোত PhD কৰি থৈছে কামৰ পৰা আহিয়ে মোবাইল নামৰ যন্ত্ৰটো খুলিয়ে মোৰ ভিডিঅ'সমূহ চাই মোক ৰোষ্ট কৰাত লাগি যাব পিছে আকৌ এনেকুৱা ধৰণৰ কৰ্মৰাজি ভাগত মাতাশ্ৰী পিতাশ্ৰী দুইজনে সমানে জড়িত মানে সঁচা অৰ্থত ক'ব গ'লে মোৰ আৱিষ্কাৰী মনটোৰ ডিমোটিভেট হোৱাৰ প্ৰধান এক কাৰণ যদিহে এনেকুৱা ধৰণৰ ঘটনা আপোনাৰ লগতো ঘটে ধুমুহা বতাহক নেওচি আগুৱাই গৈ থাকক কিয়নো এটা সময়ত গৈ হয়তো আপুনি নিজকে হিৰো নাইবা ভিলেন ৰূপত পাব মুঠতে হিৰোই হওক বা জিৰোই হওক ৰৈ নাথাকিব বৈ গৈ থাকক মোৰ নাকটোৰ নিচিনা लेकिन ये साला कर क्या रहा है यहाँ पे আৰু এইপিনে আমাৰ মালতীয়ে স্থান কাল পাত্ৰ এটাৰ প্ৰতিও লক্ষ্য নাৰাখি আৰম্ভ কৰিলে মুজৰা এইপিনে আকৌ মোৰ চকু পৰিলে আধা মৰা গছ এডাললৈকে যিডালে মোৰ জীৱনটোৰ প্ৰতিচ্ছবিকে দাঙি ধৰিছে এইবাৰ আকৌ হয় এটা বিশেষ টপিকলৈ আচুৰ্যদাৰ বগেনভিলিয়া গানটোৰ পৰা অনুপ্ৰাণিত হৈ গোটেই ঘৰৰ চহৰতে বগেনভিলিয়া ভিলিয়া কৰি দিলো যদিও গছত লাগিল মাত্ৰ এটা ফুল আৰু এতিয়া আমি যাব ওলাইছো বজাৰৰ পিনে আৰু কেমেৰাত বন্দী হ'ল মালতীয়ে থুত পলিচ লগাই থকা এটি বিৰল মুহূৰ্ত আৰু যাবলৈ ওলাই হঠাৎ পৰিলক্ষিত হ'ল এগ্ৰিকালচাৰ ডিপাर्टमेंटত নতুনকৈ নাম ভৰ্তি কৰা ব্যক্তি এজন यहाँ हमारी दीदी जींस पहन के साथ ही मैदान में उतर गई फिर क्या मैंने भी रखा कदम जंग मैदान में अब होगा असली खेल और अगर आपको जानना है कौन हारेगा कौन जीतेगा तो जुड़े रहिए हमारे साथ अगले एपिसोड तक আৰু কথাতে আছে নহয় ভইব জানিলে মাটিয়ে পিৰা আৰু এই কথাষাৰ গুৰুত্বপূৰ্ণভাৱে লৈ জিমুৱে প্ৰকাণ্ড শিলেচতাৰ ওপৰত নিদ্ৰামগ্ন হৈ পৰিল আৰু এইফালে লক্ষ্য কৰক আমাৰ মালতীক मैं चाहे ये करूं मैं चाहे वो करूं मैं चाहे यहाँ जाऊं मैं चाहे वहाँ जाऊं আৰু বজাৰ পিনে গৈ থাকোতে চকুত পৰিল এক বিচিত্ৰ ঘটনা য'ত সাক্ষাৎ হ'ল পোৱালি কেইটামানে পোৱালি লৈ থকাৰ অৱস্থাত আৰু পোৱালিয়ে পোৱালি লৈ থকা চেগতে দেখি মালতীয়ে ল'লে হেনো নাৰ্ছ বাইদেউৰ ৰূপ আৰু দিলে বিনামূল্য থকা কিছু জ্ঞান আৰু আপোনাৰ দৃষ্টিটো কাৰোবাক যদি এনেকুৱা ধৰণৰ জ্ঞানৰ প্ৰয়োজন আছে তেতিয়াহ'লে অনতি পলমে তেওঁক যোগাযোগ কৰি দিয়ক মালতীৰ সৈতে এইপিনে ল'লো মেডিচিন মোৰ বুৱতী নসদৃশ নাকটোৰ লগতে খিচখিচাই থকা কণ্ঠনলী জালৰ কাৰণে এইপিনে আকৌ পাচলেৰে উভৈনদী হৈ থকা বজাৰখন দেখি মোৰ মনটোৱে থিৰাং কৰিব নোৱাৰা হ'লো কি লওঁ কি নলওঁ অৱশেষত মালতীৰ সম্পূৰ্ণ সহযোগত লগতে বেপাৰীৰ বিশ্বাসত ল'লো 1 কেজি ওলকবি আৰু ইয়াৰ লগে লগে বেমাৰী আৰু সুস্থ সকলো প্ৰকাৰৰ জীৱই গ্ৰহণ কৰিব পৰা ধৰণৰ পাচলি কেইবিধমানো উঠাই ল'লো আৰু এইবোৰৰ মাজতে লগ পালো বজাৰৰ ইনচাৰ্জজনকো এইপিনে সিপিনে ঘূৰি থকা অৱস্থা আৰু এইখন হ'ল সেইখন ল'ৰা নোহোৱা ঘৰৰ ছোৱালীৰ হাত যিখনে গোটা জুলীয়া আৰু গেছিয়া তিনিটা অৱস্থাৰে সোৱাদ ল'বলৈ সক্ষম হৈছে আৰু এনেধৰণৰ সোৱাদৰ জুতি আগলৈ চাই থাকিবলৈ বিনামূল্যে মোৰ চেনেলটোত ছাবস্ক্ৰাইবৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে এই অৱস্থাৰ সম্পূৰ্ণ সুযোগ ল'ব বুলি আশাৰে আজি ভিডিঅ'টি ইমানতে সামৰিলোঁ বাই বাই